Welcome to মোৰ channel Rongpi X. আজি আইছো guys মই যোৱা দেওবাৰে মই বনাইছিলো এটো পানডিকেটো আমি মানে আজিটো হেভি এনাখনটো আমাৰ লোকেল কেঁচা ফুলি মল লৈ গৈছিলো আজি চাওক এটা আমাৰ হাতত আছে পেপসি কোকা কোলা ইফালে আছে আৰু বিভিন্ন প্ৰকাৰৰ মাছ গাহৰি লৈছো গাহৰি 200 টকা লৈছো গাইছ আপোনাক চাব পাৰে বহুত বিখম ডাঙৰ বৰখন দি আছে চাওক আপোনালোকে যেটো ভিডিওটো ভালদৰে চোৱা নাই চাব মানে যেটো হেভি পাৰ্টি যোৱা ভিডিওটো আপোনালোকক কৈছিল হেভি পাৰ্টি বুলিকে কিন্তু বৰখন আছে কাৰণ আমি চেহাত অকমান ৰেষ্ট লৈছো ইফালে মানে বহুত বাগান চাগান আছে এখানে লোকেল লবা গৈছে লগৰ কেটা এইটো চাব পাৰে আপোনাৰ ৰঙা চোলাৰ পিন্ধি আছে আমাৰ এইটো ভাইয়ে যোৱাবাৰ ভিডিও আপোনালোকক দেখুৱাইছিল এইটো ভাই ব্লগ বনাই আছে আপোনাৰ বিভিন্ন প্ৰকাৰৰ জোতা কিবা কিবি চেনেল পেনেল পৰি আছে ইফালে বাচন কেইটা দেখিছে আপোনালোকে এইটো মনা আইছো পানী চানি আনছো এইটো কোকা কোলাটো দেখিছে এইটো আমাৰ কৰণ জহৰ ভাই আমাৰ এইটো কি বলে জলকীয়া কিবা শাক পাচলি ল'ব গৈছে বোলে পাইপ চাইপ আছে পানী টেংকি যেহেতু আৰু আমি ইফালে 1 কিলোমিটাৰ মান আৰু উঠি যাব লাগিব আৰু আমাৰ ভাই এইটো আনিছে আমাৰ মেছটা আমাৰ যেহেতু ট্ৰাইবেল মানুহ আমাৰ এইটো ভাই খালি হাতেৰে দাখন লৈ আহিছে চাওক এইটো পিয়ৰ মেছটা ইফালে বাচন চাচন আছে আপোনালোকক আৰু ইফালে যাকে দেখুৱাই আছো আমাৰ কৰণ জহৰ ভাই আছে আমাৰ এইটো কুমলাই ইফালে খান ভাই মই আছো মইতো আপোনালোকক চিনাই পাই আৰু ইফালে যাম ধুনীয়াকে গৈ আছো আপোনালোকক পুৰা এইটো জেড দেখুৱাম আৰু এইটো আমাৰ ভাই লৈ আছে এইটো মনা এফালে গৈ আছো আমি আৰু অতি সোনকালে গৈ পাম আৰু এফালে ভাইকেইটা কাম কৰি আছে এইটো কি ঘৰ নাজানো বনাই আছে এফালে ডিজি আছে গৈ আছো আৰু ইফালে আৰু কলপাত কাটি আছে চাওক ইফালে মানে গাহৰি মাংস আনিছিলো 200 টকা এতিয়া কৈছো ইফালে কলপাত কাটি আছে মানে এইখিনিতে এটা গছটো আছে তাৰ বাহিৰে ক'তো গছটো নাই সেইকাৰণে এইখিনিতে বঢ়িয়াকে কাটি আছে চাওক মিচিকা হাঁহি দি আছে ইফালে চাওক ঢাকি লৈছে কলপাতেদি লাজ কৰিছে হবলা আমাৰ এইটো ভাইটো ব্লগটো বনাই শ্বেয়াৰ চেনেলটো দিয়ে দিছো তেতিয়া আগৰ ভিডিওটো দিয়ে দিছো মানে আধুৰা হৈছিল আগৰ ভিডিওটো এটা আপোনালোকে ফুল এটু জেড ভিডিও পাব আপোনালোকে তেতিয়া আমি এইদিনাখন যোনখিনি ফুলি মদ খাইছিলে এইখিনিতে আমি জাগাটোতে বহিম মজাকে আমাৰ ইফালে ধুনীয়াকে কলপাতখিনি লৈ ল'লে গাইছ আৰু আমি এতিয়া কলপাত কাটি পুৰা ৰেডি চাওক কলপাত 3খনকে লৈছো আমাৰ ইফালে ভাইয়ে লাষ্টতকে আহি আছে মোৰ মালৈ নিভিজিবৰ কাৰণে সেফটিৰ কাৰণে ৱাটাৰপ্ৰুফ নহয় আগতেও আপোনালোকে জানে এইবিলাক চাওক কি আছে এইটো চাওক এইবিলাক গাহৰি মাংস কিবা পানী চানি আছে এইটো আমাৰ ভাইয়ে খঙঠি আছে বহুত ইফালে আৰু কৰণ জহৰ ভাই আছে বহুত মানে বৰষুণ ইমান দিনাই ধুনীয়াকে আপোনালোকক ওপৰৰ পৰা শ্বৰ্টটো বঢ়িয়াকে দেখুৱাই দিম ইফালে তলৰ গোটাইখিনি দেখা পায় ষ্টাৰ চিমেণ্টটো দেখাই নাপায় আৰু চাব আপোনালোকে গাইছ আৰু আমি আহিয়ে পালো আৰু বঢ়িয়াকে চাওক আমি আহিয়ে পালো বঢ়িয়াকে এইটো মানে বৰষুণটো লাহে লাহেকে হেৰিব ধৰিলে আৰু চাওক গাইছ এতিয়া আৰু আমি বাঁহ কাটা চাব যাম বঢ়িয়াকে ইফালে চাওক বঢ়িয়াকে বাঁহ চাহ কাটি আছে কি ধুনীয়াকে আৰু আমাৰ ভাই কিবা কিবি বুটলি আছে চাওক মানে ইফালে ৰাস্তাতে উঠিকে ডাইৰেক্ট ইফালে মেইন পানডিকিটো যাব পাৰে আপোনালোকে যদি ভিডিওটো চোৱা নাই চাব পাৰে ডিছক্ৰিপশ্যনত দি থৈ দিম লিংকটো আপোনালোকে বঢ়িয়াকে যাইকে চাব পাৰে আমি আহিয়ে পালো আৰু এইখিনিতে বনা চনা কৰিকে খাই চাই মেলি ভিডিওটো ঘূৰাই সমাপ্ত কৰিম আপোনালোকে এতিয়া ভিডিওটো বনি থাকক চাওক এতিয়া আৰু বনাব বহুত কাম বাকী আছে আৰু চাওক আপোনালোকে ভালদৰে মানে এইবিলাকৰ পৰা ওলালোৱে বস্তুবিলাক চাওক এইটো যে দেখুৱাম বুলি কৈ আছো তিতাৰ পৰাই বুকি আছো চাওক ইফালে আৰু কলপাতটো আছে ইফালে চাওক মানে এটা বস্তু এটা নমামে আৰু চাওক এইটো আমাৰ আছে গাহৰি মাংসটো ইফালে আছে ৰুটি ইফালে মেষ্টা টেঙা আৰু ইফালে নিমখ আৰু ইফালে বেলনা ইফালে আলু পিঁয়াজ দালি আলু পিঁয়াজ নহৰু মছলা চছলা আছে গাইছ চাওক ইফালে আৰু ইটো একো নাই তো কামত দিব মোবাইলবিলাকৰ কাৰণে আৰু ইফালে আছে আমাৰ মন পচন্দৰ ধুনীয়া ফ্ৰেছ বস্তুটো চাওক
খিনি ইয়াতে থাকিব দিয়ে মানে এতিয়া মাংসটো ধুই আখালি পখালিকে এতিয়া আমি চৰুত দিমে আৰু চবেও গাইছে এতিয়া পুৰা চেনেলবিলাক ধুনীয়াকৈ এইটো ক্ৰছ চেনেল আপোনালোকে চাব পাৰে এইটো ধুনীয়াকৈ মানে এতিয়া চাফা চুফা কৰিমে আৰু মাংসটো ধুনীয়াকৈ নমাব লাগে আৰু লাহে লাহেকৈ এইবিলাক পুৰা ধুনীয়াকৈ লাইনত আছে এইটো আৰু আপোনাৰ আমাৰ এইটো ভায়ে এইটো ধুই আছে ধুনীয়াকৈ চাওক কি ধুনীয়া ফ্ৰেছ পানী ইফালে আছে ইফালে আৰু পানী চানী ঠাণ্ডা সেইটো তিতাকৈ দেখুৱাইছোঁ ইফালে তাক কক'কল্লা আছে চাওক ইফালে এইটো ধুনীয়াকৈ ইফালে থৈ দিছোঁ গাইছ ইফালে এইটো আছে কেৰাহী ধুনীয়াকৈ মল লাগি আছে ইফালে গাইছ চাওক বতৰটো কি ধুনীয়া দি আছে আৰু ইফালে ওপৰত যাইকৈ আপোনালোকক দেখাম ভিডিঅ'টো মাজতে থাকক আৰু ইফালে আমাৰ আছে আমাৰ ফেমিলিৰ দৰসৰ পৰা দানে লেভেলৰ আলু কাটি আছে চাওক আমাৰ এইটো খান ভাই ইফালে নহৰু কাটি আছে ইফালে আৰু আলু বঢ়িয়াকৈ কাটি আছে ইফালে আলু এটা কাটা হ'ল বৰ্তমান লাগিনে ইফালে আছে এইবিলাক 5 টকা 10 টকা এইবিলাক মছলা চছলা কিবা কিবি আনিছোঁ চাওক ইফালে জুম হৈছিলে ইফালে চাওক এইফালে নহৰু 3টা আনা কেইটা কাটা হ'লে আমাৰ ইফালে ব্লগটো বনাই আছে আমাৰ এইটো ভায়ে চাওক ইফালে বঢ়িয়াকৈ মলাকৈ ধুনীয়া ফ্ৰেছ হাৱা দি আছে অক্সিজেন গাইছ আৰু ইফালে মাংস চাংস ধুইকৈ বঢ়িয়াকৈ হৈয়ে গ'ল ইফালে আমাৰ এইটো আমাৰ কৰণ কাকা আমাৰ ধুনীয়াকৈ হেৰি কি ক'বলৈ কাট হৈ আছে চাওক পিঁয়াজ চিয়াজ আছে ধুনীয়াকৈ আপোনাৰ কেমেৰা কোৱালিটি কিমান আছে আপোনালোকে কমেণ্ট কৰি জনাবচোন আৰু ইফালে চাওক ইফালে নহৰু আদা পিঁয়াজ চিয়াজ বঢ়িয়াকৈ পূৰা ফ্ৰেছ অক্সিজেনত বঢ়িয়াকৈ বতৰটো বঢ়িয়া দি আছে মানে গাইছ আপোনালোকে চাব পাৰে এইটো আছে গাহৰি মাংস আপোনালোকক মিছা কোৱা বুলি ভাবিছিলে না চাওক চাওক গাহৰি মাংসটো ইফালে আলু গাহৰি মাংস ধুনীয়াকৈ মিক্স চিক্স ধোৱা কৰি বহুত তেল আছে গাহৰিটো এইফালে আৰু ইফালে এতিয়া মছলা মাৰি দিলে পিঁয়াজ ইফালে আছে আৰু পানী বিচি আমি মানে পানী বিচি আনা নাই এই পাহাৰটোত এয়া ভিডিঅ'টো এবাৰ আৰু এটা বনালোৱে দেচোন ইফালে পিঁয়াজ চিয়াজ আছে এইফালেতো দেখুৱাইছোঁ আপোনালোকক আৰু এতিয়া এইটো বস্তুটো ইয়াত দিয়াত ভিডিঅ'টো আপোনালোকে চাব পাৰে গাইছ মানে মাংসটো বঢ়িয়াকৈ চুৰুত দিলোঁ আৰু চাওক এইটো আমাৰ এইটো ভাই ভ্লগটো বনাই আছে ভিডিঅ'টো ইয়াৰ চেনেলটো চাব এইটো চাওক এইটো চেনেল লোকেল গাহৰি মাংস ধুনীয়াকৈ চাওক মানে আমি খামে আৰু আমাৰ ভাই মেচ ল'ব গৈছিলোঁ একেলগে ভিডিঅ'টো বনাব নোৱাৰিলোঁ মানে মোবাইলটো অকণমান বহুত প্ৰব্লেম হৈ আছে সেইটোৰ কাৰণে ভিডিঅ'টো বনাব পৰা নাছিলোঁ এতিয়া অকণমান ভাল হৈছে এতিয়া আমাৰ ভাই খৰি কাটি আছে আমাৰ এইটো ভাই এনে আছে এইটো চাওক আমাৰ হাতাটো চাওক আমাৰ লোকেল ট্ৰেডিশ্যনেল হয় আমাৰ এইটো ভাইটো ব্লগ বনাই আছে এইটো চাওক মাংসটো আমি অৱশেষত ধুনীয়াকৈ হ'ব আৰু মাংসটো আমি খামেই আৰু বঢ়িয়াকৈ ইফালে মেষ্টাটো কিহৰ লগত দিব নাজানো আৰু গাইছ মোৰ লগত আছে এইটো আমাৰ ট্ৰেডিশ্যনেল লোকেল হাতা চাওক আপোনালোকে কি ধুনীয়া কালাৰিং হৈছে খাব মন গৈছে বঢ়িয়াকৈ এইটো অৱশেষত হ'ব এইটো পানী ঢালিলে আপোনালোকে দেখাই পাইছে তেতিয়া শুকান হৈছিলে ভাজি এতিয়া আমাৰ ঢাকনিটো বঢ়িয়াকৈ দি দিলে এইটো এতিয়া ছাইডৰ ফালে থৈ দিওঁ ছাইডৰ ফালে এইটো ধুনীয়াকৈ থৈ দিওঁ আমাৰ এইটো আৰু খুন্দলিটোৱে বনাইছিলোঁ গাইছ ইফালে খৰি কাটি আছে আৰু ভিডিঅ'টো চাই থাকোঁ লাষ্টলৈকে আমি ওপৰত যোৱাও প্লেনিং কৰিছোঁ যাওঁ যদি যাব পাৰোঁ আপোনালোকে চাব গাইছ আমি আহিয়ে পালোঁ আৰু চাওক ইফালে পানী টেংকিটো যোৱাবাৰ ভিডিঅ'টো দেখুৱাইছিলোঁ আমাৰ এইটো ভাই আমি 3জনে চাওক 3জনে কিন্তু এতিয়া ভালদৰে আপোনালোকক জেগাটো এৰিয়াখিনি দেখুৱাই দিম তেতিয়া বৰষুণৰ বতৰ হৈ আছিলে বঢ়িয়াকৈ এইফালে আৰু ইফালে গাৰ্লফ্ৰেণ্ডৰ লগত কথা পাতি আছে ইফালে একো গুৰুত্বই দিয়া নাই আমি পানী ক'ত আছে সুধিছোঁ পানী দেখি আমি পানী ল'ব আহিছোঁ চাওক গাইছ আৰু আমি আহিয়ে পালোঁ চাওক ইফালে এৰিয়াখিনি চাব পাৰে বঢ়িয়াকৈ আৰু আমি ইফালৰ পৰা ধুনীয়াকৈ ভিউখিনি দেখুৱাই দিম ইফালে চব এৰিয়াখিনি ভিউটো মজাকৈ দেখুৱাই দিম চাব আপোনালোকে লাষ্টলৈকে চাই দিব বঢ়িয়াকৈ এইটো জেড দেখুৱাম বুলি কৈছোঁ আগৰ পৰাই চাওক ইফালে বিল্ডিংখনত গাইছ আৰু ইফালে আটা বিলি আছে আমাৰ এইটো তেতিয়া আপোনালোকক চিনাকি চব কৰাই দিছোঁ ইফালে আমাৰ মাংসটো হৈ গ'ল ইফালে আৰু কি কৰি আছে এইটো হেক দি আছে কিজানি ইফালে আছে মাংসটো ধুনীয়াকৈ কোনো ফালৰ পৰা আপোনাক দেখুৱাই দিছোঁ গাইছ ইফালে আটা বেলা হৈ আছে বহুতখিনি অৱশেষত গাইছ ইফালে আটা বেলা হ'ব আৰু ইফালে চাওক আটাটো বেলা হোৱাৰ ফালে বটল তাৰপৰা পানী টেংকিৰ পৰা পানী ল'ব গ'লোঁ এইটো আমাৰ ভাই আৰু এবাৰ পুনৰ জুই জ্বলাই আছে চাওক ইফালে চাওক
এইফালে বঢ়িয়াকৈ এইটো আমাৰ আটাটো ইয়াত বেলিব বেলা হয়। গাইজ ইফালে বাড়াবাড়ি হৈ আছে আৰু মজাকে চাওক ইফালে চাওক বঢ়িয়াকে। ইফালে আমি 4জন যিহেতু আছো ইফালে বঢ়িয়াকে মানে বাড়াবাড়ি হৈছে আৰু মই এই চুঙাটো পৰিয়ে গ'ল। চাওক কি বঢ়িয়াকে চুঙাটো এইটোৰ লগত খাম বঢ়িয়াকে চাব পাৰে। আমাৰ ইফালে কি চাচি কৰি আছে এইফালে আমাৰ এইটো বঢ়িয়াকে চৰু ঘূৰি আছে চাব পাৰে বঢ়িয়াকে। আৰু ইফালে আৰু কি নিমখটো বঢ়িয়াকে পেকিং কৰি আছে। ইফালে পানী চানী আছে আমি ধুনীয়াকে খামে আৰু বঢ়িয়াকে খোৱা আৰম্ভ কৰিমে আৰু চবে মিলি ইফালে ছেটআপটোত আহিয়ে যাব আৰু বঢ়িয়াকে। গাইজ আমি বঢ়িয়াকে খানা চানা খালো বঢ়িয়াকে আপোনালোকে চাব পাৰে। ইফালে তবলা চবলাকে দৌৰি আছে সেইটো ব্লগ বনাই আছে তেতিয়াৰ পৰাই আমি এইখিনিত খাইছিলো খানা। এতিয়া আমি যাব আপোনালোকে ভিডিঅ'টো এইখিনিৰ পৰা অকণমান দেখুৱাই দিম যাব হ'লে আৰু চাব আৰু এই কি বোলে অকণমান টাইম আপোনালোকে আৰু ভালদৰে চাব ব্লগটো। কিন্তু ইফালে চাওক বঢ়িয়াকে আমি গৈ আছো এইফালে A to Z দেখুৱালো আপোনালোকক কেনেকুৱা কি খানা খালো কেনেকুৱা কি বনালো মছলা চছলা আপোনাৰ